জীৱনত হয়তো বহু বস্তুৱে বিচাৰি পাবা, কিন্তু এৰি অহা দিনবোৰ আৰু কেতিয়াও বিচাৰি নোপোৱা। জীৱনত যি পাইছা সেইবোৰ হজম কৰিবলৈ শিকা, কাৰণ খোৱা বস্তু হজম নহ'লে বেমাৰ বাঢ়ে। কথা হজম নহ'লে কথা-বাৰ্তাই তৰ্ক বাঢ়ে। প্ৰশংসা হজম নহ'লে অহংকাৰ বাঢ়ে। নিন্দা হজম নহ'লে শত্ৰুতা বাঢ়ে। গোপনীয়তা হজম নহ'লে মনৰ অস্থিৰতা বাঢ়ে। সুখ হজম নহ'লে পাপ বাঢ়ে আৰু দুখ হজম নহ'লে হতাশা বাঢ়ে। ৰিলেশ্যনশ্বিপ হৈছে তাজমহলৰ দৰে, দেখাত ধুনীয়া হ'লেও গঢ়িবলৈ বহু কঠিন। শিক্ষা মানুহক পোহৰ দিয়ে, আৱেগ মানুহক নষ্ট কৰে, বিবেক মানুহক বচায়, আনন্দ মানুহক হহুৱায়, ধৈৰ্য মানুহক উন্নত কৰে আৰু মিছা কথাই মানুহক ধ্বংস কৰে। প্ৰেম এনে এটা বস্তু, ল'ৰাই বুজিলে ছোৱালীয়ে নুবুজে, ছোৱালীয়ে বুজিলে ল'ৰাই নুবুজে আৰু দুয়োজনে বুজিলে পৰিয়ালৰ মানুহে বুজি নাপায়। কাৰোবাৰ ঘৰত ঠাই পোৱা বহু সহজ, কিন্তু কাৰোবাৰ মনত ঠাই পোৱা বহু কঠিন। তুমি হাঁহিলে তোমাৰ লগত সকলোৱে হাঁহিব, কিন্তু তুমি কান্দিলে তোমাৰ লগত কোনো মানুহে নাকান্দে। এজনী ছোৱালীয়ে বিয়াৰ আগত দেউতাকৰ ছাপোৰ্ট আৰু বিয়াৰ পিছত স্বামীৰ ছাপোৰ্ট পায়, তেন্তে যিমানে বাধা নাহক কিয় সকলোতে জিকিব পাৰে। আজিকালি কাৰোবাক বিশ্বাস কৰাৰ আগতে 100 বাৰ ভাবি লোৱা উচিত, কাৰণ কেতিয়াবা নিজৰ দাঁতে নিজৰ জিভাখনক কামোৰ দিয়ে। আনৰ ক্ষতি কৰি কেতিয়াও নিজে ভালে থকাৰ প্ৰাৰ্থনা নকৰিবা, আৰু যদি আনক ভালে ৰখাৰ চিন্তা কৰা তেতিয়াহ'লে কেতিয়াও নিজে ভালে থকাৰ চিন্তা কৰিব নালাগে। এজন পুৰুষ যিমানে কঠিন অন্তৰৰ নহওক কিয়, সি অন্ততঃ এজনী মহিলাৰ ওচৰত দুৰ্বল, যাৰ ওচৰত গ'লে নিজৰ অৱস্থান পাহৰি যায়। জীৱনত প্ৰতিটো ফুলে আপোনাক যিদৰে বহু কিছু শিকায়, ঠিক তেনেদৰে বহু কিছু আপোনাৰ পৰা কাঢ়িও লৈ যায়। জন্ম, মৃত্যু, বিবাহ এই তিনিটা সময়ত মানুহক যিদৰে গুৰুত্ব দিয়া হয়, ঠিক তেনেকৈ যদি জীৱনৰ আন সময়খিনিত গুৰুত্ব দিয়া হ'লহেঁতেন, তেন্তে হয়তো কিছু মানুহ আত্মহত্যাৰ পথ বাছি নল'লেহেঁতেন। মানসিক শান্তি দিয়া মানুহবোৰে যেতিয়া উলটি যায়, তেতিয়া আমি হৈ যাওঁ নিৰুপায়, অসহায়। বিচ্ছেদ সেইসকলেই কৰে যিসকলে মন লৈ খেলে। অৱহেলা সিহঁতেই কৰে যিসকলে সত্য লুকাই ৰাখে। সকলো হাঁহি আনন্দৰ নহয়, কিছু হাঁহি যন্ত্ৰণা লুকাই ৰখাৰ বাবেও হয়। বহুত ভাল লাগে যেতিয়া কোনোবা এজনে মাত্ৰ আমাৰ মুখৰ হাঁহিৰ বাবে কিবা এটা কৰে। বহুত আপোন লাগে যেতিয়া কোনোবাই আমাৰ সৰু সৰু ইচ্ছাবোৰৰ দাম দিয়ে আৰু সামান্য সৰু সৰু কথাও মনত ৰাখে। বহু স্পেচিয়েল হয় যিয়ে বাদ দিয়া মোৰ ভাল লগা নাই বুলি কোৱাৰ পিছতো বাৰে বাৰে কি হৈছে বুলি সুধি থাকে, যেতিয়ালৈকে তাৰ লগত সকলো শ্বেয়াৰ কৰা নহয়। আজিকালিৰ দিনত এনেকুৱা প্ৰিয় মানুহ ভাগ্যৰ বলতহে পোৱা যায়।